নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম 2024ত হ'বলগীয়া আসাম পুলিচ AVUB বা SIৰ বাবে হোৱা পৰীক্ষাৰ বহুতো ইম্পৰ্টেন্ট MCQ। তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। আজিৰ ভিডিঅ'ৰ প্ৰথম কোৱেশ্চনটো হৈছে যে আসাম আৰক্ষীৰ বা অসম আৰক্ষীৰ বৰ্তমান সঞ্চালক প্ৰধান কোন? আমাৰ অসম আৰক্ষীৰ বৰ্তমান সঞ্চালক প্ৰধানজনৰ নাম কি? আমাৰ অপচন হৈছে হীৰেন ভট্টাচাৰ্য, GP সিং, গণেশ শৰ্মা আৰু পল্লৱ ভট্টাচাৰ্য। ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো দিয়া আছে যে GP সিং। কোৱেশ্চন নম্বৰ 2 হৈছে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয় বা অসম আৰক্ষী প্ৰধান বা মুখ্য কাৰ্যালয় বৰ্তমান ক'ত অৱস্থিত? ইয়াৰে আমাৰ আনসাৰটো দিয়া আছে যে উলুবাৰী, গণেশগুৰি, বিত্ত বিভাগ, জালুকবাৰী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যে উলুবাৰী। আমাৰ তৃতীয় নম্বৰ কোৱেশ্চনটো হৈছে যে অসম আৰক্ষী কোনটো বিভাগৰ নিয়ন্ত্ৰণত? অসম আৰক্ষী কোনটো বিভাগৰ নিয়ন্ত্ৰণত আছে? বৰ্তমান অসম আৰক্ষী কোনটো বিভাগৰ নিয়ন্ত্ৰণত আছে? ইয়াৰ অপচন দিয়া আছে ক নম্বৰ বন বিভাগ, খ নম্বৰ গৃহ বিভাগ, ঘ নম্বৰ বিত্ত বিভাগ, ঘ নম্বৰ স্বাস্থ্য বিভাগ। ইয়াৰে আমাৰ শুদ্ধ উত্তৰটো হৈছে যে গৃহ বিভাগ। শুদ্ধ উত্তৰটো হৈছে খ নম্বৰ গৃহ বিভাগ। তাৰপিছত আমাৰ 4 নম্বৰ কোৱেশ্চনটো হৈছে যে অসমত কিমানখন পুলিচ জিলা আছে? অসমত মুঠ কিমানখন পুলিচ জিলা আছে? ইয়াৰে ক নম্বৰ 35 খন, খ নম্বৰ 33, ঘ নম্বৰ 31, ঘ নম্বৰ 36। ইয়াৰে আমাৰ শুদ্ধ উত্তৰটো হৈছে যে 35। ক নম্বৰ হৈছে শুদ্ধ উত্তৰ 35। 5 নম্বৰ কোৱেশ্চনটো হৈছে যে জিলা এখনৰ মুখ্য পুলিচ বিষয়া কোন? জিলা এখনৰ মুখ্য পুলিচ বিষয়া কোন? ইয়াৰ অপচন আছে এ আৰক্ষী অধীক্ষক SP, বি আৰক্ষী আয়ুক্ত, চি আৰক্ষী পৰিদৰ্শন, ডি আৰক্ষী পৰিদৰ্শক IG। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে যে এ নম্বৰ আৰক্ষী অধীক্ষক। শুদ্ধ উত্তৰটো হৈছে এ নম্বৰ আৰক্ষী অধীক্ষক। আজি 6 নম্বৰ কোৱেশ্চনটো হৈছে যে অসম পুলিচৰ কামাণ্ডো বাহিনীটোৰ নাম কি? অসম পুলিচৰ কামাণ্ডো বাহিনীটোৰ নাম কি? ইয়াৰ অপচন দিয়া আছে এ ব্লেক পান্থাৰ, বি ব্লেক কেট, চি ব্লেক টাইগাৰ, ডি NSG। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যে এ নম্বৰ ব্লেক পেন্থাৰ। শুদ্ধ উত্তৰটো হৈছে এ নম্বৰ ব্লেক পেন্থাৰ। তাৰপিছত আমাৰ 7 নম্বৰ কোৱেশ্চনটো হৈছে যে অসম পুলিচৰ কিমানটা বেটেলিয়ন আছে? অসম পুলিচৰ কিমানটা বেটেলিয়ন আছে? ইয়াৰ অপচন আছে এ নম্বৰ 14টা, বি নম্বৰ 16টা, চি নম্বৰ 24টা, ডি নম্বৰ 25টা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যে অসম পুলিচৰ বৰ্তমান 14টা বেটেলিয়ন ফোৰ্স আছে। 14টা বেটেলিয়ন ফোৰ্স আছে। এ নম্বৰটো শুদ্ধ উত্তৰ। তাৰপিছত আমাৰ আজিৰ 8 নম্বৰ কোৱেশ্চনটো হৈছে যে অসম আৰক্ষীৰ প্ৰথম বেটেলিয়নৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অসম আৰক্ষীৰ প্ৰথম বেটেলিয়নৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ অপচন দিয়া আছে এ নম্বৰ গুৱাহাটী, বি নম্বৰ দৰং, চি নম্বৰ শিৱসাগৰ, ডি নম্বৰ নলবাৰী। ইয়াৰে আমাৰ শুদ্ধ উত্তৰটো হৈছে যে শিৱসাগৰ। আমাৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শিৱসাগৰ। ডি নম্বৰ চি নম্বৰটো হৈছে আমাৰ শুদ্ধ উত্তৰ। অসম আৰক্ষীৰ প্ৰথম বেটেলিয়নৰ মুখ্য কাৰ্যালয় অৱস্থিত আছে শিৱসাগৰত। অপচন চি নম্বৰ শুদ্ধ উত্তৰ। আজি 9 নম্বৰ কোৱেশ্চনটো হৈছে যে অসমত কিমানটা পুলিচ ৰেঞ্জ আছে? অসমত মুঠ কিমানটা পুলিচ ৰেঞ্জ আছে? অপচন দিয়া আছে এ 7, বি 6, চি 30, ডি 16। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যে এ নম্বৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ নম্বৰ। আমাৰ বৰ্তমান অসমত পুলিচ ৰেঞ্জ টোটেল 7টা আছে। অপচন এ শুদ্ধ উত্তৰ। 10 নম্বৰ কোৱেশ্চনটো হৈছে যে অসম আৰক্ষী কিমানটা IR অৰ্থাৎ ইণ্ডিয়ান ৰিজাৰ্ভ বেটেলিয়ন আছে? অসম আৰক্ষীৰ বৰ্তমান কিমানটা IR অৰ্থাৎ ইণ্ডিয়ান ৰিজাৰ্ভ বেটেলিয়ন আছে? অসম আৰক্ষীৰ বৰ্তমান IR অৰ্থাৎ ইণ্ডিয়ান ৰিজাৰ্ভ বেংক অপচন এ 9, বি 10, চি 7, ডি 6। ইয়াৰে আমাৰ শুদ্ধ উত্তৰটো হৈছে এ নম্বৰটো হৈছে শুদ্ধ উত্তৰ। অসম আৰক্ষীৰ বৰ্তমান IR অৰ্থাৎ ইণ্ডিয়ান ৰিজাৰ্ভ সাৰ্ভিস টু বেটেলিয়নৰ সংখ্যা হৈছে 9 নম্বৰ। আমাৰ আজিৰ 11 নম্বৰ কোৱেশ্চনটো হৈছে যে অসমৰ
আৰক্ষীৰ মুঠ অনুমোদিত বিভাগৰ পদ কিমান? অসমৰ আৰক্ষীৰ মুঠ অনুমোদিত বিভাগৰ পদ কিমান? ইয়াৰ অপশ্যন এ আছে 66,600, অপশ্যন বি 64,998, সি নম্বৰ 65,000, ডি নম্বৰ 65,098, 65,098। ইয়াৰে আমাৰ শুদ্ধ উত্তৰটো হৈছে যে 64,998। ইয়াৰ আমাৰ অপশ্যন নম্বৰ বি হৈছে কাৰেক্ট, 64,998। আজিৰ 12 নম্বৰ কুৱেশ্যনটো হৈছে যে অসমৰ কোনখন নগৰত আৰক্ষীৰ আয়ুক্তালয় আছে? অসমৰ কোনখন নগৰত আৰক্ষী আয়ুক্তালয় আছে? অসমৰ কোনখন নগৰত আৰক্ষী আয়ুক্তালয় আছে? অপশ্যন এ ডিব্ৰুগড়, অপশ্যন বি গুৱাহাটী, অপশ্যন চি শিলচৰ, অপশ্যন ডি বঙাইগাঁও, অপশ্যন ডি বঙাইগাঁও। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গুৱাহাটীত। অসমৰ গুৱাহাটীত আৰক্ষী আয়ুক্তালয় অৰ্থাৎ অপশ্যন বি নম্বৰটো হৈছে আমাৰ কাৰেক্ট আনসাৰ। আজিৰ 13 নম্বৰ কুৱেশ্যনটো হৈছে যে গুৱাহাটীৰ আয়ুক্তালয় কেতিয়া স্থাপন কৰা হৈছিল? গুৱাহাটীৰ আয়ুক্তালয় কেতিয়া স্থাপন কৰা হৈছিল? গুৱাহাটীৰ আয়ুক্তালয় স্থাপন কৰা হৈছিল, ইয়াৰ অপশ্যন দিয়া হৈছে এ নম্বৰ 2015, বি নম্বৰ 2014, সি নম্বৰ 2016, ডি নম্বৰ 2013। ইয়াৰ অপশ্যন এ নম্বৰ হৈছে শুদ্ধ। আমাৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন এ 2015। 2015 চনত অসমৰ গুৱাহাটীত অসম পুলিচৰ আয়ুক্তালয় স্থাপন কৰা হৈছিল। 14 নম্বৰ কুৱেশ্যনটো হৈছে গুৱাহাটী পুলিচৰ প্ৰথম আয়ুক্ত কোন আছিল? আমাৰ গুৱাহাটী পুলিচৰ প্ৰথম আয়ুক্তজন কোন আছিল? প্ৰথম আয়ুক্তজনৰ নাম কি? ইয়াৰ অপশ্যন আছে এ জ্যোতিৰ্ময় চক্ৰৱৰ্তী, বি এ পি তিৱাৰী, ডি মুকেশ্বৰ আগৰৱালা, ডি হেৰেন চন্দ্ৰনাথ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যে আমাৰ জ্যোতিৰ্ময় চক্ৰৱৰ্তী। অপশ্যন এ নম্বৰ হৈছে শুদ্ধ। এ নম্বৰ অপশ্যনটো হৈছে কাৰেক্ট। জ্যোতিৰ্ময় চক্ৰৱৰ্তী আছিল গুৱাহাটী পুলিচৰ প্ৰথম আয়ুক্ত। গুৱাহাটী পুলিচৰ প্ৰথম আয়ুক্তজনৰ নাম হৈছে জ্যোতিৰ্ময় চক্ৰৱৰ্তী, অপশ্যন এ। আজিৰ ভিডিঅ'ৰ একেবাৰে শেষ কুৱেশ্যনটো হৈছে 15 নম্বৰ কুৱেশ্যনটো হৈছে বৰ্তমান গুৱাহাটী পুলিচৰ আয়ুক্ত কোন? বৰ্তমান গুৱাহাটী পুলিচৰ আয়ুক্তজনৰ নাম কি? ইয়াৰ অপশ্যন দিয়া আছে এ মুন্না প্ৰসাদ গুপ্তা, বি দিগন্ত বৰা, সি মুকেশ সহায়, ডি ৰঞ্জন বৰা, ডি ৰঞ্জন বৰা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যে দিগন্ত বৰা। অপশ্যন বি নম্বৰ হৈছে দিগন্ত বৰা। দিগন্ত বৰা হৈছে বৰ্তমান গুৱাহাটী পুলিচৰ আয়ুক্ত। যদি এনেধৰণৰ কুৱেশ্যন MCQ বিলাক লাগে আপোনালোকে কমেণ্ট কৰি জনাব। থেংক ইউ।